দেৰগাঁও ৰাজচক্ৰৰ খুমটাই সমষ্টিৰ উন্নয়নে ঢুকি নোপোৱা এটা পদপথ। দেৰগাঁও ৰাজচক্ৰৰ খুমটাই সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা জৰাজীৰ্ণ পথে দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। ১ নং জৰাগুৰি কমলামেৰী পথৰ পৰা উভতা বলিদুৱা গাঁৱৰ সংযোগী একমাত্ৰ কেঁচা পথটো এজাক বৰষুণ দিলেই বিধ্বস্ত হৈ পৰে, যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে স্থানীয় লোকে। 102, 108ৰ দৰে জৰুৰীকালীন সেৱাৰ বাহন সোমোৱাৰ ক্ষেত্ৰতো পথটোৱে প্ৰদান কৰি আহিছে বাধা, যাৰ ফলত জমৰ যাতনা ভুগি আহিছে স্থানীয় ৰাইজে। ইমানৰ পাছতো কিন্তু এপৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই হওক কিংবা জনপ্ৰতিনিধিয়েই হওক কোনো লোকে স্থানীয় ৰাইজৰ দুৰ্দশাৰ খবৰ নোলোৱাৰ বিষয়টো আশ্চৰ্যজনক। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ পৰা দিব্যজ্যোতি কাকতি, অসমীয়া লাইভ। আমাৰ এইখন ঘৰৰ নিয়ম যে নতুন বোৱাৰী ঘৰৰ সকলোকে ৰান্ধি খুৱাব লাগে। তুমি বনাব লাগিব। হ'ব মা। লাই শাক, মাটিমাহৰ খাৰ, ছাগলীৰ মাংস, মুৰ্গীৰ মাংস, আপুনি একো চিন্তা নকৰিব। কি ভাবিছা পাৰিবনে? সেইটোতো ব্যঞ্জনৰ গোন্ধতহে গম পোৱা যাব। যেনে গোন্ধ তেনে সোৱাদ। আমাৰ বোৱাৰীৰ হাতত যাদু আছে। এয়া মোৰ যাদু নহয় মা, ছানৰাইজৰ শ্বাহী গৰম মছলা। ৰন্ধাৰ শেষত অকণমান ছটিয়াই দিয়ক ছানৰাইজৰ শ্বাহী গৰম মছলা। এই খাদ্যত আন এক সোৱাদ আনি দিয়ে। ই আন গৰম মছলাবোৰতকৈ সম্পূৰ্ণ পৃথক।